হেল্ল' ভিউৱাৰ্ছ, ব'লক আজি আপোনালোকক লৈ যাওঁ মই মইনাপুখুৰীৰ ভুইচম্পা মন্দিৰলৈ। মইনাপুখুৰী পিকনিক স্পট হিচাপে পৰিচিত। এইটো আপোনাৰ বাক্সা জিলাত অৱস্থিত আৰু ভাৰত ভূটান সীমান্তত। তাত আছে ভুইচম্পা দেৱীৰ মন্দিৰ আৰু বৰ ধুনীয়া এটা পিকনিক স্পট। ব'লক আজি তালৈকে লৈ যাওঁ আপোনালোকক, চাওঁগৈ মইনাপুখুৰী পিকনিক স্পট। আমি মইনাপুখুৰী আহি পালোঁ আৰু ইয়াত গাড়ীবিলাক পাৰ্কিং হয়। ইয়াত চব গাড়ীবিলাক পাৰ্কিং কৰি থোৱা আছে। ইয়াৰ ওপৰত গাড়ী নাযায় আৰু ইয়াত আমাৰ গাড়ীখনো পাৰ্কিং কৰিলোঁ। আৰু ইয়াত দোকান পাহাৰো আছে, আপোনালোক কিবা লাগিলে কিনি ল'ব পাৰিব। তাৰ লগতে ইয়াত আছে, ওপৰত আছে এটা মইনাপুখুৰী ভুইচম্পা দেৱীৰ মন্দিৰ। আমি এতিয়া যাম তালৈ, ভুইচম্পা দেৱীৰ মন্দিৰলৈ যাম মইনাপুখুৰীৰ। সেইটো আপোনাৰ হৈছে কি 700 মিটাৰ ওপৰত খোজকাঢ়ি উঠিব লাগিব বুলি কৈছে। পাহাৰৰ ওপৰত হয়, 700 মিটাৰ ওপৰত উঠিব লাগিব। ত' এতিয়া আমি খোজকাঢ়ি উঠি যাম 700 মিটাৰ ওপৰলৈ। এয়া বৌৰ লগত খোজকাঢ়ি আমি ভুইচম্পা মন্দিৰ গৈ আছোঁ। ভুইচম্পা মন্দিৰ দেৱীৰ মন্দিৰ 700 মিটাৰ ওপৰত, পাহাৰৰ ওপৰত খোজকাঢ়ি উঠি গৈ আছোঁ আমি এতিয়া। মোটামুটি 500 মিটাৰ থিয় পাহাৰৰ ওপৰত উঠি পেলাই 270টা চিৰি বগালোঁ পাহাৰৰ ওপৰত থিয় চিৰি। অৱস্থা বেয়া। বহুত 270টা চিৰি বগাই কেনে লাগিল? বঢ়িয়া। আৰু আহি আছে চিৰি, ঠাণ্ডাত গৰম লাগি। টোটেল 306টা চিৰি, 306টা চিৰি বগাই আহিলোঁ। আৰু এইকেইটা ভাগৰ নাই, এইকেইটা দৌৰি আছে। 306টা চিৰি বগাই আমি এতিয়া পালোঁ, মন্দিৰ পালোঁহি। মোৰ পিছফালে ভুইচম্পা দেৱীৰ মন্দিৰ। মই আজি আছোঁ মইনাপুখুৰী ভুইচম্পা দেৱীৰ মন্দিৰত। আৰু ভুইচম্পা দেৱীৰ মন্দিৰ সম্পৰ্কে বহুত মানুহে হয়তো নাজানে, কাৰণ মইনাপুখুৰীত যদিও আহে এটা পিকনিক স্পট হিচাপত জানে, কিন্তু ইয়াত ভুইচম্পা দেৱীৰ মন্দিৰ আছে। গতিকে এই মন্দিৰৰ উৎপত্তি কেনেকৈ হ'ল আৰু ভুইচম্পা দেৱীৰ তাৎপৰ্য কি, এই মন্দিৰৰ তাৎপৰ্য কি, আমি মন্দিৰ কৰ্তৃপক্ষত ইয়াত লগ পাইছোঁ। এজন তেখেতৰ পৰা জানি ল'ম। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম অৰ্জুন বসুমতাৰী। আপুনি কি হিচাপত আছে ইয়াতে ভুইচম্পা দেৱীৰ মন্দিৰত? মই এনে ভগৱান পূজাৰী, মানে ভগৱান বিশ্বাসী হিচাপত, মানে অনুৰাগী হিচাপত আপুনি আছে ইয়াতে। কিমান বছৰ ধৰি আছে ইয়াতে মন্দিৰত? 4 বছৰ হ'ব। এই মন্দিৰটো কিমান বছৰ ধৰি আছে ইয়াতে? এই মন্দিৰ এইটো হৈছে বিশ্বাসী, বহুতে তাৰমানে প্ৰশংসা কৰে। আৰু আচল এতিয়া ৰাইজে হোৱা 2006 পৰা তাৰমানে মন্দিৰ নিৰ্মাণ কৰা বুলি আমাক জনাই আছে। 2006 চনৰ পৰা মন্দিৰ নিৰ্মাণ হৈছে ইয়াতে। আচলতে ভুইচম্পা দেৱী ভুইচম্পা দেৱী হিচাপত কাক পূজা কৰা হয়? এইটো কেনেকুৱা দেৱী, ইয়াৰ তাৎপৰ্য কি মন্দিৰৰ? এই মাতা এতিয়া দুৰ্গা মাতা, দুৰ্গা মাতা পাথৰ, মানে এইটো দুৰ্গা মাতাৰ মন্দিৰ আচলতে। আৰু ইয়াত পাথৰ, দুৰ্গা মাতা পাথৰত, দুৰ্গা মাতা বিশ্বাসত পূজা কৰা হয়। আৰু ভুইচম্পা দেৱী হিচাপে বহুত ডাঙৰ বিশ্বাস। মানে ঠিক আছে, মোৰ ঠিক আছে। মই এখনৰ ওচৰত আহিছোঁ। আপোনাৰ নামটো কওকচোন। মোৰ নাম ৰামপ্ৰসাদ। ৰামপ্ৰসাদ। আপোনাৰ ইয়াতে ওচৰতে ঘৰ? শান্তিপুৰত। এইটো আপোনাৰ ইয়াত কেনেকুৱা বিশ্বাস আছে, লোকবিশ্বাস কেনেকুৱা আছে এই মন্দিৰত? বহুত বিশ্বাস, আগৰ পৰা 25 বছৰ হ'ল। হয়, ইয়াতে বিশ্বাস মানে এই 5-7 লেতেৰা পৰ্ব দিয়া আছিল। মইনা চৰাই লেতেৰা বহুত এতিয়া চাৰিওভাগে মইনা চৰাই বহা আছিল। এতিয়া মানুহবিলাক যে বেমাৰী হ'ল না, হয়, চানা বিক্ৰী কৰা, গাছ চাছ কাটি চব বগৰালাক, চানা বিক্ৰী কৰা লৈ গ'ল, মাইকাই মাৰলাক, উল্টি মাৰি এনেকে হৈ পেলাই এতিয়া নচৰাই যাব, কলিযোগ লাগিল। এই হ'ল আচল। এতিয়া তেনেকুৱা হৈ পেলাই এতিয়া মইনা চৰাই নাহে। ইয়াতে ওপৰত আছে পাঠি ভাড়া, পশুপতি, পাহাৰৰ ওপৰত আছে। তাতো যায় নেকি মানুহ? এনেকে ঘূৰিব লাগিল। একবাৰ যদি নঘূৰা এতিয়া মন্দিৰৰ হাত একো হেৰি নাই, লাভ নাই। মানে এই মন্দিৰটো প্ৰদক্ষিণ পাহাৰৰ ওপৰত একবাৰ ঘূৰি এই পুখুৰীত মানে অলপ পানীটো হেৱা কৰিলে এই একদম শুদ্ধ মনোবাঞ্ছা পূৰণ হয়। একদম পাত চাপ কাটা গেল। মানুহ আহে কিজানি মনোকামনা যি কয় না, এই আপোনাৰ পুৰা হৈ যাব। চবৰে আজিলৈকে হৈ আছে, কিন্তু মাতাৰ যায় হোক মাতা।
এইখিনি আৰু বেছি কথা কৈ লাভ নাই হয় গতিকে আপোনালোকে গম পালে ইয়াত আহিলে সকলোৰে মনোবাঞ্ছা পূৰণ হয় একদম পূৰ্ণ কৰে গতিকে মই যিখিনি মোৰ ভিউৱাৰ্ছ আছে আটাইকে মই ইয়ালৈ আহি পেলাই আমাৰ দুৰ্গা মাতাৰ যিটো ইয়াতে আপোনাৰ ভুইচম্পা দেৱীৰ ৰূপ পাথৰত পূজা হয় মনোবাঞ্ছা পূৰণ হোৱাৰ কাৰণে ইয়াত আশীষ বিচাৰিবলৈ অনুৰোধ কৰিলোঁ চবে যাতে ইয়াত আহি পেলাই ইয়াত আশীষ বিচাৰে ভুইচম্পা দেৱীৰ মন্দিৰৰ পৰা আমি এতিয়া ওলালোঁ সেৱা ল'লোঁ বহুতো মনোকামনা কৰিলোঁ আমাৰ বহু হাঁহি আছে লাজতে তাৰপিছত এতিয়া ইয়াত মাহাত্ব বহুত আছে বহুত কথা জানিলোঁ এতিয়া ইয়াত মোৰ ভিডিঅ'ত গোটেইখিনি আপলোড কৰিমেই যিহেতু গোটেইখিনি গম পাব কি মাহাত্ব আছে গতিকে সকলোৱে আহক আহি পেলাই ইয়াত যিখিনি মনোকামনা আছে সেইখিনি দেৱীক কওক দেৱীক জনাওক আৰু তেতিয়া পূৰণ হ'ব আমি সেই বুলি বিশ্বাস কৰোঁ দেই আৰু লগতে আমি ইয়াৰ পৰা ওলাই এতিয়া পুনৰ 306টা চিৰি নামি তাৰপিছত 500 মিটাৰ পুনৰ আমি নামনিত খোজকাঢ়ি গৈ পুনৰ আমি দাৰাগাঁও পিকনিক স্পটলৈ যাম কাৰণ তাত আমাৰ কাৰণে খানা বনাই আছে